फोरोंगिरिनि खास्रि बिस्रि बुनायाव सासे फरायसानि गोब्राब जखम। फरायसालिनि सासे लोगो फरायसुलिजों रायज्लायनायनि साजा फोरोंगिरिनि। चिरां जिल्लानि भारत भुटान सिमायारि सान्तिपुर गोजौ फरायसालियाव जादों बे जाथाया। मिथिनो हानाय बादिब्ला फरायसालिनि थाखो 9 आव फरायनाय सान्तिपुर ओनसोलनिनो सामदैसा गामिनि सुभाष राय आरो ललिता रायनि फिसाज्ला सरन राय मुंनि सासे फरायसाखौ दीपक कुमार शर्मा मुंनि सासे फोरोंगिरिया फरायसालिनि खामसालियाव लोगो सासे फरायसुलिजों रायज्लायबाय थानायखौ नुनानै साजा होयो। साजा होनायनि मुङाव फरायसाखौ गाज्रि रोखोमै बुग्लियो, जायनि जाउनाव फरायसाया गोब्राब जखम जानानै काजलगावआव थानाय जोहोलाव सोमला बसुमतारी देहा फाहामसालियाव फाहामथाय लानो गोनां जायो। बे जाथायखौ लानानै नखरनि सुबुंफोरा दुखु मोननाय फोरमायो आरो बिमा ललिता राय आरो बुजानानै जखम जानाय फरायसानि बिदा बिश्वेश्वर रायआ सान्तिपुर पुलिस आउटपस्टआव फोरोंगिरिनि हेंथायै एफआइआर होनो फैनानै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। মানে আজি আমাৰ ভাইটি পুৱাতে বেলেগ দিন অহাৰ দৰে আজিও পুৱাতে ঘৰৰ পৰা খাই বৈ শান্তিপুৰ হাই স্কুলত তেখেতে ক্লাছ 9ত পঢ়ি আছে। নাম তাৰ চৰণ ৰায়। পঢ়ি থকাৰ অৱস্থাত ঠিক টিফিন টাইমত তাৰ বান্ধৱীৰ লগত বোলে কথা পাতি আছিল ভাইটিয়ে। কথা পাতি থাকোঁতে শান্তিপুৰ হাই স্কুলৰে সহকাৰী শিক্ষক তেওঁৰ নাম দীপক কুমাৰ শৰ্মা দেৱে আমাৰ ভাইটিৰ ওপৰত বেয়াকৈ আঘাত কৰে, মূৰত ধৰি বাৰেণ্ডাৰ পোষ্টত আশ্ৰয় দিয়ে। লগতে ৰুমৰ পৰা লাঠি আনি পিঠিত ৰাছাৰটো অলপ হাড়টো ভাঙিছে নেকি তেনেধৰণে লাগিছে, এতিয়া ৰিপৰ্টত গম পাম। আৰু বুকুত ধৰি বাহিৰ কৰি দিয়ে কি। সেই গতিকে আমি আজি ন্যায় বিচাৰি শান্তিপুৰ পুলিচ পোষ্টত এফআইআৰ কৰিব আহিছোঁ। যিহেতু তেওঁ শিক্ষকজন কঠোৰতম কঠোৰ শাস্তি পায় সেয়ে কি। ধন্যবাদ। মাষ্টাৰৰ লগত আপোনালোকে আলোচনা কৰিছে? আমি প্ৰথমতে ঘটনাটো গম পাই আমাৰ হেড ছাৰৰ লগত আলোচনাত বহিছোঁ। তেখেতে কৈছে কিবা এটা আলোচনা কৰিম। আমিও মাষ্টাৰক আমাৰ ছাৰক কৈছোঁ কি আলোচনা যদি মিলে কৰা যাব কৈছোঁ। তেখেতক 2 ঘণ্টা 3 ঘণ্টা টাইম দিয়া হৈছে। যদি আজি তেখেতৰ চিকিৎসা বহন কৰে তেতিয়াহ'লে আমিও এটা কিবা লোকেলৰে আমাৰে স্কুল বুলিয়া আমি কিবা আলোচনা কৰিম বুলিয়া ভাবিছিলোঁ। কিন্তু তেখেতে আমাৰ প্ৰতি গুৰুত্বই দিয়া নাই, এতিয়ালৈকে গুৰুত্ব দিয়া নাই। সেই গতিকে আমি এফআইআৰটো দিম আৰু দি পেলাই অন্যায় ন্যায় বিচাৰ আমাক কৰি দিব আইনে কি। আমার ল'ৰা কি স্কুলত আহিছে, স্কুলত এই মানে এই টিফিনতে 2:30 2টা হৈছে। তাত মানে কিবা ল'ৰা ছোৱালীটো গমে পোৱা না আজিকালি। আমাৰ বেটা আৰু ছোৱালী বোলে কথা পাতি আছিল বহিয়ে বাৰান্দাত কথা পাতি থাকোঁতে মাষ্টাৰ দেখিছে। মাষ্টাৰ মানে মূৰত দৌৰিয়াই পোষ্টকুটি থাকাৰাই পিনি আৰু মূৰ দিয়া আঁকি আৰু কিবা কৰিছে কি ঠেঙা দিয়া পাও দিয়া ঘূৰাইছে। ঘূৰি আৰু বেট লাঠি দিয়া চাবাই নমনা হৈছে একেবাৰে পিঠি দেখিলে মানে একে মাথা গৰম হয়। একে নাকিদাও খুন ওলাইছে, মুখিদাও খুন ওলাইছে। এতিয়া অচেতন হৈ আহিছে মানুহ, কিছু কথা ক'বই নাপাৰে মানুহটো একেবাৰে চেল। এতিয়া এলা কাজলকাত নিছে নেকি মই গমেই পোৱা নাই। মই কান্দিয়াতে বিহু দিছোঁ, গাড়ীৰ পৰা পৰিছোঁ মই ইয়াতে, কথা পতা নাই। এই হাই স্কুলত শান্তিপুৰ হাই স্কুলত আছিলে। দীপক ছাৰ, দীপক কুমাৰ শৰ্মা। এতিয়া কি কৰিম এতিয়া? এতিয়াই কৰিম আমি এফআইআৰ কৰিব আহিছোঁ আমি।